হেল্ল' এভৰিৱান, আজি মই বহুত দিন পিছত ভিডিঅ' আপলোড কৰি আছোঁ। আপোনালোকে মোক উইছ কৰিছিলে নাই জনাবচোন। আৰু এয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব গৈছোঁ মোৰ ৰুমমেট দুজনীৰ লগত, আৰু ইহঁতে মোক এৰি অকলে গৈ আছে। তাৰপিছত আহি কেনে গা পা ধুই কেনে মই আকৌ ৰ'দ লৈ আছিলোঁ ৰাতিপুৱা। তাৰপিছত কলেজলৈ ল'লোঁ আৰু চাক ঘৰ যাবলৈ ওলাইছে মনে মনে মোক নকৰাকৈ। বাৰু যি কি নহওক, তাৰপিছত মাৰ গাটো অকণমান ভাল নাছিলে, তো লৈ আহিলোঁ অকণমান ডক্টৰ দেখাবলৈ। তাৰপিছত মই মোৰ চশমাটো ল'ব গৈছিলোঁ, যিটো বনাব লৈছিলোঁ। বজাৰ চজাৰ কৰি অহাৰ তাৰপিছত অকণমান কাম আছিলে কৰিলোঁ। তাৰপিছত মাছ চাছ বাচি কিনে মাছৰ আঞ্জা বনাব লৈছোঁ। আৰু আজি বহুত দিন পিছত যেনেকৈ মই খানা বনাব ষ্টাৰ্ট কৰিছোঁ। এতিয়া আজিকালি খানা বনাবৰ কাৰণে বহুত এলেহুৱা হৈছোঁ। তাৰপিছত বনাই কেনে নিজে খালোঁ, নিজে সোৱাদ পালোঁ। বাৰু আপোনালোককো কেতিয়াবা বনাই খাম, চিন্তা নকৰিব দেই। তাৰপিছত এয়া আমি তিনিওজনে গ'লোঁ কোকৰাঝাৰৰ গৌৰাম্পা চাবলৈ। ইমান ধুনীয়া লাগিছে। প্ৰথম টাইম গৈছোঁ, প্ৰথম টাইম গৈ ভাল লাগিছে। তাৰপিছত ৰাতি আমি ৰাসমেলা চাবলৈ গৈছিলোঁ। গুৱাহাটীত ৰাসমেলা হৈ আছিলে, আৰু ভিডিঅ'টো ক্লিপকেইটা বহুত দিন আগৰে, বাট মই মিক্স আপ কৰি দিছোঁ আজিলৈকে। বাই।